নমস্কাৰ, মই দিবাকৰ জ্যোতি আৰু আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত চিলাই মেচিনৰ চাটলত যদি ফুটা লাগি ধৰে বা কিবা কাৰণে যদি হেতু জাম হৈ যায়, তাক কিদৰে নিজে ঘৰতে ঠিক কৰি ল'ব পাৰিব হেতু স্টেপ বাই স্টেপ মই দেখাবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। চিলাই মেচিনৰ চাটলত যদি ফুটা লাগি ধৰে তেতিয়া বহুত ধৰণৰ সমস্যা হ'ব পাৰে। ধৰক ফুটা ছিগি যাব পাৰে বা মেচিনটো জাম হৈ যাব বা শব্দ বেছি হ'ব পাৰে। এয়া দেখিছেনে কিদৰে সূতা ফচি আছে ইয়াত। আপোনালোকে খোলোতে মন দিব, যিদৰে খুলিব সেই পাৰ্টবিলাক মনত ৰাখি ল'ব আৰু সেইদৰে লগাব, তেতিয়া সহজ হ'ব। নহ'লে উল্টা উভতাকে যদি ফিটিং কৰি দিয়ে পিছত প্ৰব্লেম হ'ব, মেচিনটো নচলাই হৈ যাব পাৰে বা সূতা ছিগি যাব, এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। সেইবাবে ভিডিঅ'টো মন দি চাওক আৰু আপোনালোকে খোলোতেও মন দি খুলিব। ইয়াৰ পাৰ্টবিলাক এটা এটাকৈ চফা কৰি ল'ব আৰু এই চুকবোৰত যদি এই ধৰণৰ লেতেৰা ফচি থাকে আৰু স্ক্ৰুড্ৰাইভাৰ এটা লৈ এইদৰে খুচি খুচি ইয়াক চফা কৰি ল'ব। তাৰ পাছত কটনৰ কাপোৰেৰে ভালদৰে মুচি ল'ব। ইয়াৰ পাছত ইয়াৰ এইটো গ্ৰুপত যিদৰে মই লগাইছোঁ এইদৰে লগাব, মনত ৰাখি থ'ব। যদি লগাওঁতে অলপমান খেলিমেলি হয়, পাছত মেচিনটোৱে ভালদৰে নুঘূৰা হ'ব বা সূতা ছিগি যাব পাৰে। ইয়াত অলপ অইল দিব লাগিব, জাম হৈ আছে এতিয়াও। এইদৰে গ্ৰুপত বহাব লাগিব। দুইটা স্ক্ৰুৰ যিটো হোল সেইটো মিলাই ল'ব, মেচিনটো ঘূৰাই চাই ল'ব। ইয়াৰ পাছত স্ক্ৰুপকেইটা লগাই লাহে লাহে টাইট কৰি দিব। আৰু দুইটা স্ক্ৰু সমানে টাইট দিব। এটা অলপ বেছি বা কম টাইট দি দিলে বস্তুটো এচলীয়া হৈ থাকিব, তেতিয়াও অলপ প্ৰব্লেম দিব, হয়তো বেজি ভাগি যাব পাৰে তেতিয়া। সেইবাবে দুইটা স্ক্ৰু সমানে জাম দিয়াটো অতি প্ৰয়োজনীয়।
এইদৰে আপোনালোকেও নিজে ঘৰতে ঠিক কৰি ল'ব পাৰিব মেচিনৰ প্ৰব্লেম হ'লে। আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ভিডিঅ' মই বনাই থাকোঁ।